প্ৰথমা সমষ্টি হিচাপে আমাৰ BPF, AGP আৰু BJP একেলগে লগ লাগি আমি ইয়াতে চেৰফাংগুৰিত আমাৰ এইটো বিজয় উৎসৱ বুলি ক'লে বেয়া নহয়, ক'ব পাৰোঁ আমি। যেহেতু আমি চবেই জানো এই সমষ্টিত BPF দলৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ লগত কণ্টেষ্ট কৰিব পৰা কোনো দল নাই বা কোনো কেণ্ডিডেট নাই। আমি উইনাৰ ইয়াত উইনাৰ হ'ল। এইটোতো ইহঁতৰ নিয়ম। আমি অপেনলি কৈছোঁ, UPPL দলৰ নেতা কৰ্মীসকলক আমি কৈছোঁ, আমি গম পাই আপোনালোকে কি কি ভিতৰত কাম কৰিব বিচাৰিছে আমি গম পাই। লিক হৈ থকা কথাবিলাক আমি জানো। ইহঁতে যেনে তেনে গণ্ডগোল কৰাৰ ষড়যন্ত্ৰ কৰি আছে, আমি জানো। BPF দলৰ পৰা কিমানজন মন্ত্ৰী পায় নাপায় এই ৰিজাল্টটো আউট হওক, ইয়াৰ পিছত আমি বুজিম। 10টাটো ক'ত? আমাৰ BTCত 15টা আছে, কি 10টা 12টা ক'লে চব কোনা 15টাই জিকিব বুলি UPPL ক'লে কি হয়? ক'ব পাৰে চবে ক'ব পাৰে আমি জিকিম। কিন্তু ৰিজাল্টতহে দেখিব UPPL কি 10-12টা 15টাও জিকিব বুলি কৈ লোৱাত কি আপত্তি আছে? কিন্তু প্ৰেক্টিকেলি স্পষ্ট কথা UPPL এটাও নিজিকে। কি জানে 125টো কি জানে? আমাক শিকাব আহিছে, লিডাৰ দেখাই আছে 125 জাম্বা ফেৰেংগা জাম্বা বুৰ্বক কি জানে এইবিলাক বিষয় লৈ আজি কথা ওলাই আছে 125। কোন UPPL জানে? এইটো আমি বেলেগ দলৰ মানুহৰ কিবাটো মই কেনেকৈ ক'ম? UPPL ক'ব ডিফেন্স বৰৰ কি হ'ব, কোনোবা ফেৰেংগাত কি হ'ব, কোনোবা প্ৰমোদ বৰৰ কি হ'ব, এইবিলাক UPPL লিডাৰসকলে ক'ব। আমাৰ BPFটো স্পষ্ট। আমাৰ BPF বা BJP বা AGP একেলগে লগ লাগে 15টা চিটত আমি কেণ্ডিডেট দিছোঁ। BTC অঞ্চলত 15টাও চেঞ্চুৰী মাৰিব 100%। ৰাজুটো বেপাৰী NGOৰ কাম কৰা, ক'ত পৰা পইচা ওলাই পেলাই খায়। এই NGO ৰাজু NGOৰ লিডাৰ হয়, সি ৰাইজৰ লিডাৰ নহয়। কোনে? ৰাজু কি জানে? এইটো NGOৰ লিডাৰ। ইয়াকে কিয় UPPL ছেক্ৰেটাৰী বনাইছে মই আচৰিত লাগিছে। মুঠতে ৰাজু হ'ল এজন NGOৰ লিডাৰ হয়, নেশ্যনেল NGO। ইয়াৰ দ্বাৰাতে ক'ত পৰা পইচা ওলাই খাইছে আপোনালোকে তাৰ NGOৰ কিবাটো গুগল মাৰক, চব ওলাই যাব। আমাৰ BTCত কংগ্ৰেছৰ অৱস্থা ভাল নহয়। BTCত কংগ্ৰেছে কেণ্ডিডেট দিবই নালাগে, দৰকাৰ নাই। আমাৰ লগত যুঁজ দিব পৰা UPPL হ'লে হয়, UPPLও আজিৰ দিনত নাই। মুঠতে আমাৰ NDA কেণ্ডিডেট 15টা সমষ্টিত কোনো দল আমাৰ লগত কণ্টেষ্ট কৰিব পৰা কেণ্ডিডেট আজিলৈকে মই দেখিব পোৱা নাই বা নাই। NDA হিচাপে টোটেল কিমান চিট পাব? মইতো 100টো হ'ব লাগে, 100 তলত আহিব নালাগে। NDA হিচাপে টোটেল 100টো আহিব লাগে, ইয়াৰ তলত আহিব নালাগে।